নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে জনাই আছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 18 অক্টোবৰ আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব মাত্ৰ কিছু সময়ৰ পূৰ্বে ঘোষণা কৰা হৈছে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল আৰু নিশাৰ ভাগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল কিন্তু তাৰ কিছু সময়ৰ পিছতেই ঘোষণা কৰা হৈছে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল এটা ব্ৰেকিং নিউজ লৈ আছোঁ কেনেকৈ পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ ৰিজাল্ট লাভ কৰিব অনলাইন যোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল www.sevaonline.org.in এই ৱেবছাইটত উপলব্ধ ফলাফল অফিচিয়েল ৱেবছাইট মুকলি কৰা হৈছে www.sevaonline.org এই ৱেবছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল আৰু মুকলি কৰা হৈছে আন এটা বিশেষ হেল্পলাইন নম্বৰ এই নম্বৰটো আপোনালোকক জনাইছোঁ 9667062063 এই নম্বৰত আপুনি লাভ কৰিব ফলাফল সংক্ৰান্তীয় সহায় যদি আপুনি ফলাফল লাভ কৰাত কিবা অসুবিধা হৈছে তেন্তে এই বিশেষ নম্বৰত আপুনি ফোন কৰি সেই অসুবিধা জনাব পাৰে ৱেবছাইটত লগ ইন কৰি দাখিল কৰিব লাগিব ৰুল আৰু এপ্লিকেশ্যন নম্বৰ www.sevaonline.org এই বিশেষ ৱেবছাইটটোত আপুনি প্ৰথমে লগ ইন কৰি দাখিল কৰিব লাগিব ৰুল আৰু এপ্লিকেশ্যন নম্বৰ আৰু মাত্ৰ কিছু সময়ৰ পূৰ্বেই ঘোষণা কৰা হৈছে চতুৰ্থ বৰ্গৰ ফলাফল আৰু পৰীক্ষাৰ্থীসকলে ইতিমধ্যে লাভ কৰি আছে তেওঁলোকৰ ফলাফল আৰু এটা বিশেষ হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে যদি আপুনি ৰিজাল্ট লাভ কৰাত কিবা অসুবিধা হয় তেন্তে এই বিশেষ নম্বৰটোত আপুনি ফোন কৰি অভিযোগ দিব পাৰে বা আপুনি ফোন কৰি ফলাফল সংক্ৰান্তীয় সহায় আপুনি বিচাৰিব পাৰে এটা বিগ ব্ৰেকিং লৈ আহিছোঁ মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ আৰু মাত্ৰ কিছু সময়ৰ পূৰ্বে ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে ৰাজ্যখনৰ লাখ লাখ পৰীক্ষাৰ্থীয়ে লাভ কৰিছে ইতিমধ্যে ফলাফল গতিকে ভাল খবৰ অনলাইন যোগে লাভ কৰিছে পৰীক্ষাৰ ফলাফল এটা বিশেষ ৱেবছাইটো মুকলি কৰা হৈছে www.sevaonline.org